নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ আৰু আমি বৰ্তমান আছোঁ কাজিৰঙা ৰোডত গৈছিলোঁ বিয়াৰ গাড়ীত দেৰগাঁৱলৈ আৰু এতিয়া দেৰগাঁৱৰ পৰা গহপুৰলৈ আহি আছোঁ ঘৰলৈ আৰু এয়া হৈছে হালধিবাৰী বুঢ়ীমাই মন্দিৰ ইয়াতে আমি সেৱা জনালোঁ আৰু যিহেতু আমাৰ বাছখন ৰাতিপুৱাই আহি আছিলে এই মুকলি ঠাইখনতে দেখা পালোঁ হৰিণ মহ গড় সকলো একেলগে চৰি আছিল আৰু এই যে দৌৰি দৌৰি আহি আছে সেইকেইটা হৈছে বনৰীয়া গাহৰি দৃশ্যটো বৰ মনোমোহা আছিল সেয়েহে বাছখন ৰখাই দিলে আৰু আমিও সকলোৱে নামি দৃশ্যটো উপভোগ কৰিলোঁ আৰু যিহেতু আমাৰ বাছত যথেষ্ট মানুহ আছিল মানুহে হুলস্থুল লগোৱাত জীৱ জন্তুবোৰ দৌৰিবলৈ ধৰিছে আৰু চাওকচোন এই দুটা গড় দুটা কেনেকৈ দৌৰিবলৈ ধৰিছে আৰু যিহেতু মোৰ মোবাইল কেমেৰাটো ইমান ভাল নহয় সেয়েহে পিকচাৰ কোৱালিটি ইমান ভাল অহা নাই আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব